গুড মৰ্ণিং, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মই সুমিত্ৰা আপোনালোকৰ ওচৰলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো হৈছে মই ভাবিছোঁ আপোনালোকৰ ওচৰলৈ ডেইলি ভিডিঅ' আনিম বুলি, কিন্তু যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা চেষ্টা কৰি আপোনালোকক ভিডিঅ' দিব চেষ্টা কৰিম। তো আজি ভিডিঅ'টো হৈছে কাম অলপ আছিলে, ওলাই যাওঁ লগৰ এজনী। তো চাই থাকক, মোৰ ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকে। আৰু মোৰ চেনেলটো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি বন্ধুবৰ্গসকলৰ লগত শ্বেয়াৰ কৰি দিব। তো কণ্টিনিউ কৰি থাকক ভিডিঅ'টো। ডাকঘৰত অলপ কাম আছিলে, তাই আধাৰ কাৰ্ডৰ কিবা ডেট অফ বাৰ্থ ভুল আছিলে, সেয়া ঠিক কৰিলোঁ। তাৰপাছত ওলাই আহিলোঁ। দেখিছে নহয়, বৰষুণৰ বতৰ, বৰষুণ দিছে পূৰা। বৰষুণ দি আছে, এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ। বৰ বেছি বৰষুণ দিয়া নাই, অলপ অলপ দিছে, গৈ আছোঁ। কিবা খাই লওঁ, তাৰপিছত ৰুম যাম। চ' গাইজ, আজি নেক্সট ডে'। তো কালি আহি পালোঁ বজাৰৰ পৰা, বৰষুণ দিছিল, আহি শুই দিলোঁ। তাৰপাছত ভিডিঅ' কৰা নহ'ল। তো এতিয়া আকৌ মাংস মন গৈছে, যিহেতু কলডিল টাইম দিছে দুইজনীয়ে। তো মাংস আনিব যাব ওলাইছোঁ। তো মোৰ ভিডিঅ'টো কণ্টিনিউ চাই থাকক। তাৰপাছত ভিডিঅ'টো স্কিপ নকৰিব, তো তেতিয়া গম পাব মোক আৰু ভিডিঅ'ত কি কি দেখাই দিম আপোনালোকক। এইজনী মঞ্জু আন্ধাৰে হৈ গ'ল। তো চাই থাকক ভিডিঅ'টো। মাংস দোকান গৈ আছোঁ এতিয়া মাংস আনিবলৈ। তো বহুত দিন হ'ল মাংস খোৱা নাই, তাতে কলডিল এটাও আছিলে, কলডিলৰ লগত খাম বুলি ভাবি আছিলোঁ। তো এতিয়া গৈ আছোঁ মাংস আনিবৰ বাবে। পাইছোঁহি, আপোনালোকক দেখাই আছোঁ, ৰ'ব। মাংস দোকান পালোঁ, মাংস কিনিলোঁ। ইয়াত দাদাজনে কাটি আছে মাংস। ইয়াত মাছো পায়, মাংসও পায়। মাংস কটা হ'ল, এতিয়া মাংস লৈ ল'লোঁ আমি। গাইছ, মাংস লৈ ল'লোঁ এতিয়া। এয়া তো গৈ আছোঁ ৰুম, মাংস বনাম এতিয়া, গৈ আছোঁ। চাই থাকক মোৰ ভিডিঅ'টো, স্কিপ নকৰিব খালি। মছলা নাছিলে ৰুমত, দোকানত সোমাই মছলা লৈ ল'লোঁ 2 পেকেট। তো আলু কাটিছে, কলডিলৰ লগত বনাব। গাইছ, চাই থাকক মাংস বনোৱা কেনেকৈ বনাম মই। আলু দিব, কলডিল, পিঁয়াজ, নহৰু, আদা। কলডিলটো দেখাই দে। এইটো কলডিল, এইটো সানিব লাগিব ন নিমখ দি। হেল্ল' গাইছ, এইটো কলডিল, এইটো আলু কাটিছে, পিঁয়াজ এইজনী কাটিছে। এতিয়া বনাব মাংসৰ লগত। গান বজাই আছে, এইটো গান গান শুনি শুনি বনাই। কাটি ল'লোঁ। এয়া মঞ্জুৱে চব্জি ধুব লৈছে। অঁ ইতা হেৰি দিছে, এয়া কলডিল। এতিয়া ধুম কলডিলখিনি, নহৰু পিঁয়াজ ধুম। তাৰপাছত মই বনাই আছোঁ কলডিল ভাজি। আপোনালোকে চাই থাকক, মোৰ ভিডিঅ'টো স্কিপ নকৰিব খালি, তেতিয়াহে মই কি কৰি আছোঁ সকলোবোৰ দেখি পাব। নহৰু এতিয়া খুন্দিব। নহৰু আদা পিচিব লৈছোঁ। পিচিবি এইটো নহৰু আৰু আদা খুন্দিছোঁ। সুমিত্ৰাই খুন্দিছে। টেষ্টি বনাম ন। এইটো চব্জিখিনি ধুই থৈছে, কলডিল, আলু, বিলাহী, পিঁয়াজ। তো গাইছ, ইয়াত পিঁয়াজ দি দিলোঁ। তাৰপিছত এতিয়া খুন্দি ৰাখিছিলোঁ যোনখিনি জলকীয়া, নহৰু, সেইখিনি দি দিলোঁ। অঁ মঞ্জু, মঞ্জু আছোন এইফালে। চ' গাইছ, ইয়াত মই নহৰু, পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি দিয়াৰ পাছত খুন্দি ৰখা নহৰু, আদা, জলকীয়া পেষ্টটো দি দিলোঁ। এইখিনি লৰাই আছোঁ এতিয়া, অলপ সিজক। সিজিলে আপোনালোকক মই ইয়াত দিম মছলা। চাই থাকক, মই প্ৰথমবাৰ বনাইছোঁ কলডিল আৰু মাংসৰ ভাজি। তো নিজৰ আইডিয়া মতে বনাই আছোঁ, আৰু কেনেকুৱা হয় নাজানো। আপোনালোকক মই দেখাই থাকিম সকলোবোৰ, চাই থাকক। গাইছ, মই ইয়াত মছলা এড কৰিছিলোঁ। তাৰপিছত এইটো খুন্দিছিলোঁ যে খুন্দনাটো, তাতেই অলপ অলপ আছিলে, তাৰপৰাই পানী অলপ দি দিলোঁ। এতিয়া এইখিনি পানীখিনি শুকোৱালৈকে অলপ টাইম ভাজিম। চাইডে চাইডে তেল অহালৈকে ভাজিম। এতিয়া
পানী দি দিলোঁ বাবে এনেকুৱা হৈছে। তো ইয়াত মই আৰু হালধি দিবলৈ বাকী আছিলে, এতিয়া হালধি এড কৰিম ইয়াত। ইয়াতে হালধি দিছোঁ অলপ, তাৰপিছত মিহলাই দিছোঁ। এইখিনি উতল আহক, উতল অহালৈকে মই অলপ টাইম ৰ'ম। উতল আহিছে, এয়া দেখিছে আপোনালোকে উতল আহিছে, চাইডে চাইডে তেলটো লাহেকৈ আহিছে। এই যিমান মিলাব অলপ মাংসটো ইয়াতেই টেষ্টটো আহে, মছলাখিনিৰ পৰাই গোটেই মাংসটো টেষ্ট আহে। সেইবাবে এই মছলাখিনি ভালদৰে ভাজিব লাগে, তেতিয়া মাংসটো টেষ্টি হয় খাবলৈ। মই নাজানো কিমান টেষ্টি বনাব পাৰিম, তো ট্ৰাই কৰিছোঁ আজি কলডিলৰ লগত মাংস। তো আপোনালোকেও চাই থাকক, এয়া মই কলডিলৰ লগত মাংস বনাইছোঁ কেনেকৈ। আৰু আপোনালোকে যদি কেনেকুৱা বনায় মোকো জনাবচোন। চবৰে বনোৱা টাইপবোৰ অলপ অলপ বেলেগ বেলেগ। তো মইতো যিহেতু ফাৰ্ষ্ট টাইম বনাইছোঁ, তো সেইবাবে আপোনালোকে জনাব মোক কেনেকুৱা বনায়, কমেণ্ট কৰিব। দেখিছে নহয় তেলটো আহি গ'ল কিনাৰে কিনাৰে। এতিয়া আমি ইয়াত মাংস এড কৰিম। যিহেতু আমি দুজনীয়ে খাম, মাংস বৰ বেছি অনা নাই। তো এতিয়া মাংসখিনি এড কৰি ইয়াত লৰাই দিম। অলপ টাইম মাংসখিনি ভিজিবলৈ দিম। এতিয়া অলপ টাইমৰ কাৰণে ঢাকন দি দিম। তো অলপ টাইমৰ কাৰণে ঢাকন দি দিম, যিহেতু অকণমান সিজিব দিওঁ। মাংসখিনি গেছৰ ষ্ট্ৰিমটো কমাই দিছোঁ। এয়া দেখিছে নহয়, অলপ সিজক, ইমানটো চাইজত দি থৈছোঁ। অলপ টাইম সিজক মাংসখিনি। তো আপোনালোকক গাইছ এতিয়া মই ইয়াত কলডিল এড কৰিছোঁ। কাৰেণ্টটো গুচি ইয়াত মই এতিয়া নিমখ দিয়া নাছিলোঁ, তো নিমখ দিম। অলপ গ্ৰেভি টাইপ বনাম, সেইকাৰণে অকণমান নিমখ দিছোঁ, নিজৰ আন্দাজত আপোনালোকে দি ল'ব। তো নিমখখিনি দি অকণমান টাইম লৰাই দিছোঁ। হেল্ল' গাইছ, এইটো বনাই আছে, হোৱা নাই চব্জিটো, এতিয়া আৰু টাইম লাগিব। এইবোৰ দিব আছেই, আলু, বিলাহী, ধনিয়া। এয়া মোৰ মাংস আৰু ভাতৰ চব্জি ৰেডি হৈ গ'ল। এতিয়া খাবলৈ লাগে, কাৰণ মোৰ ডিউটি যাব দেৰি হৈছে। তো মই এতিয়া খাম গাইছ। ইয়া গাইজ খানা বনোৱা হৈ গ'ল। মই এতিয়া টেষ্ট কৰি চাম, মানে কেনেকুৱা হৈছে নাজানো, বাট টেষ্ট কৰি চাওঁ। ধুনীয়াই হৈছে। তো এতিয়া গাইজ মোৰ ডিউটি যাব হৈছে। তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। তো মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু চেষ্টা কৰিম মই আপোনালোকৰ ওচৰত ৰেগুলাৰ ব্লগ দিবলৈ, কাৰণ সময় সুযোগ মিলিলে সকলোবোৰ দিবলৈ চেষ্টা কৰিম। তো মোৰ ভিডিঅ'টো আজিলৈ ইমানতে। তো মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ গাইজ ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু বেল আইকনটো বজাই দিব, যাতে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকৰ ওচৰলৈ যায়। আৰু চেনেলটো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তো লগতে বন্ধুবৰ্গসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই, লাভ ইউ অল।